এইফালে এতিয়া 2টাই বাজিবলৈ হ'ল দেই। ৰাতিপুৱাৰ পৰা কাম কৰি ইটো সিটো ঢেৰ কাম ওলাই আহিছে। আকৌ পিঠা অকণমান খুন্দিলোঁ, এতিয়াহে ভিডিঅ' অকণমান বনাবলৈ সময় পাইছোঁ। আপোনালোকে বিহুৰ কাৰণে কি কৰিলে বাৰু? পিঠা চিঠা বনালে নাই বাৰু? মই আকৌ একো কৰিবই পৰা নাই নহয়। কালি নিমকিহে কেইটামান বনালোঁ ৰাতিপুৱাৰ পৰা ইটো সিটো কৰি থাকোঁতে। এতিয়া 2টাই বাজিবলৈ হ'ল, এতিয়াহে ভিডিঅ'টো কৰি লৈছোঁ হয় নাই? এইফালে আমাৰ বেটা মানুহ এইফালে বুম 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 বুম। বাছটো চলাই দিয়াচোন, বাছটো কেনেকৈ চলায়। বুম 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 বুম। এইকেইদিন খুব ফুৰিলোঁ দেই। ডিচেম্বৰ বুলি ফুৰিলোঁ, জানুৱাৰী ফুৰিলোঁ। আপোনালোকে ক'ত ক'ত ফুৰিলে বাৰু? আমি ফুৰিলোঁ দেই, হেৰি লগে ভাগে গ'লোঁ বা খানা খালোঁগৈ জানুৱাৰী বুলি। অকণমান ফূৰ্তি কৰিলোঁ আকৌ লগে ভাগে বুলি। কিমান ঘৰত সোমাই সোমাই থাকিম নহয় জানো? বছৰটোত আৰু এবাৰহে জানুৱাৰী আহে আৰু সেইকাৰণে চবে লগে ভাগে এসাঁজ খালোঁগৈ। মাছ মাংসনো কি আৰু সদায় খায়ে থকা হয়। এনেকৈ সুদাকৈ যদি লগে ভাগে খাওঁ তেতিয়াও ভাল লাগে নহয় জানো? কিমান ভাল লাগে। সেইকাৰণে আৰু ফুৰি লওঁগৈ আমি। এইফালে আকৌ চাওঁতে জানুৱাৰীও 1 জানুৱাৰীও গ'লগৈ। আকৌ বিহু আহি আছে, বিহুৰ কাৰণে এতিয়া যা যোগাৰ চবে চলাইছে চাগে হয় নাই? অকণমানকৈ শেষ হ'লেও মই তাকে বোলো আজি কিনো কৰোঁ কি নকৰোঁকৈ বোলো। গাড়ী ইমান গাড়ী আহিছে অ'। আমাৰ ৰাস্তা বনাই আছে যে গোটেই ধূলি, বাহিৰত ওলাবই নোৱাৰোঁ। এতিয়া পিঠাও শুকুৱাই থৈছোঁ, পিঠা কি হ'ব আৰু গাড়ী আকৌ গাড়ী পে 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 কৈছে ন গাড়ীখন? কেনেকৈ কৈছে? পে 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 কৈছে ন গাড়ীখন হয় নাই? আৰু মই এতিয়া নিমকি বনাবলৈ যাবলৈ ল'ব লৈছোঁ। এতিয়া নিমকি বনাবলৈ কাৰ ঘৰত বনাবলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাবই বাৰু। সেইকাৰণে ভিডিঅ'টো চাই থাকিব দেই। আৰু এইফালে কাপোৰ চাপোৰ সলাই লৈ এতিয়া মই গৈ আছোঁ নিমকি বনাবলৈ বুলি। ব'লকচোন তেতিয়াহ'লে যাওঁ। এতিয়া ময়দাখিনি খচিব লৈছে দেই। ইয়াত নিমখ, ক'লা জিৰা, বেকিং পাউডাৰ, ৰিফাইন নিদিয় নেকি? অঁ ৰিফাইন দি পূৰা মঠিব একদম। এনেকৈ ধৰিলে মানে গোটা হৈ যোৱাকৈ পূৰা মঠিব, তেতিয়াহে কোমল মচমচীয়া হ'ব খাবলৈ। তেতিয়াহ'লে চাই থাকক দেই। এইফালে এতিয়া ৰিফাইন দি আছে। ৰিফাইনটো দিলে মানে মঠোতে দিলে মানে ভাল হয় বস্তুটো, মচমচীয়া হয়, খাবলৈ ভাল টেষ্টি হয় আৰু দিনো যায় অকণমান। বেলিবলৈ কষ্ট নহয় আৰু বেলিবলৈ কষ্ট নহয়। কালি 1 কেজি বনালোঁ, আকৌ 1 কেজি বনাব লৈছোঁ এতিয়া বিহুৰ কাৰণে বুলি। বাকী একো কৰা হোৱা নাই বাৰু, নিমকিখিনিহে বনাই লৈছোঁ আগে। এইখিনি আকৌ অকণমান কষ্ট হয় যে বনাবলৈ। কাৰোবাক লাগে যদি যোগাযোগ কৰিব দেই। এইফালে আকৌ কিবাকিবি বনাবলৈ আছে ঢেৰ, নাৰিকল অনোৱাইছোঁহে আজি। এইফালে এতিয়া জুইকুৰা জ্বলাই লৈছোঁ, ইয়াত নিমকি পুৰিবলৈ এইফালে চব ৰেডি কৰি লৈছোঁ। এইটো 1 কেজি মঠি এনেকুৱা হ'লগৈ আৰু অকণমান মঠিছে আৰু। এইফালে নাৰিকল বেপাৰী এজনী আহিছে, নাৰিকল এবেগ কাৰোবাক লাগিব নেকি ক'বচোন দেই। নাৰিকল একদম এবেগ লৈ আনিছে আৰু। এনে কৈছোঁ দেই, আমিহে অনোৱাইছোঁ নাৰিকল। এই সোপা নাৰিকল দিবলৈ আহিছে মৃদু বাইদেউ। এইফালে বনাম এতিয়া, জুইকুৰা জ্বলাই লৈছোঁ ইয়াত। ল'ৰা আহি পালেহিয়ে। এইফালে তেল গৰম হৈছেগৈ, তেল দি দিলোঁ ফুটুক ফাটাক। এইফালে দুইজনীয়ে নিমকি এইফালে বেলি আছে, মই পুৰিম আৰু। আমি এনেকৈ জা জোৱালীকেইজনী লগে ভাগে কৰোঁ। কালি মোৰখিনি পুৰিলোঁ 1 কেজি, আজি গিতিমণি ভাগৰখিনি পুৰিব লৈছোঁ আৰু আমি চবে। এইবোৰ অকলে কৰিবলৈ দিগদাৰ হৈ যায় মানে, মোৰ বিশেষকৈ ল'ৰা আছে যে সেইকাৰণে আৰু লগে ভাগে কৰি পিনি হেৰি কৰি দিম। দুইজনী বেলিছে, মই পুৰি দিম এতিয়া অকণমান। এইফালে তেল গৰম হৈছে, এতিয়া দিম আৰু। এইফালে কাটি থৈ দিছে এনেকৈ এলদা দি। বহুত তেল থাকে আকৌ ম'হৰ গাখীৰটো। এইফালে এতিয়া ৰঙা হৈছেগৈ নিমকি, কাঢ়ি দিওঁ এতিয়া।
এইফালে এনেকৈ কাটি কাটি আৰু থৈছে কাঁহী চাপ্লাই এইখিনি এতিয়া হ'লগৈ নিমকি 1 কেজিত ইমানখিনি ওলালে আৰু